দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ খং ৰাতি ৰান্ধাৰ গম গমীয়া চুৰ মাতালৰ ৰং ৰাতি কলা হাবি কলা কলা গুম সাপ তাতোতকৈ কলা জাৰণি মাছ নিশাৰ বাট মই মনাহি থাকো হাঁহি নাই মোৰ খং ৰাতি ৰান্ধাৰ গম গমীয়া চুৰ মাতালৰ ৰং। ৰঙাই তই দেখোন বৰ ধুনীয়া গান গাৱৈ। কবই নালাগে, সেই গানত PhD কৰা একেবাৰে। ইনচাল্ট নকৰিবি দেই বগা, ইনচাল্ট নকৰিবি কিন্তু। নাই কৰা দেই একেবাৰে। পিছে দুইটা আজি আলহী কেনে পাইছ? ভালেই লাগিছে ধমেশ্বৰ ককাইদেউ, বহুত দিনৰ মূৰত এনেকে ওলাই আহিছো কেম্পত থাকিবৰ কাৰণে। ভাল হৈছে, একেবাৰে নিজানজাল পৰিৱেশ, মানুহ দুনুহ নাই, হাই হুলস্থুল নাই, গাড়ী মটৰৰ শব্দ নাই, একদম প্ৰাকৃতিক পৰিৱেশৰ মাজতো শান্তি লাগি গৈছে একদম। বগা কোনোবাতে মাতা নিচিনা শুনিছিলি নে? ৰঙাই ৰঙাই বুলি মাতা নিচিনা শুনিছিলো দেখোন। জানো পাই, তইহে কাণত পৰিছ, মোৰ কাণত পৰা নাই হলে কিন্তু। ধমেশ্বৰ ককাই আপুনি শুনিছে জানো? নাই ময়ো শুনা নাই দেখোন, তুমি কিবাহে শুনিলা। আকৌ মাতিছে গম পাইছেনে? আপোনালোকে শুনা নাই নেকি এতিয়াও? এই তোমাৰ কিবাহে হৈছে নেকি বুজিছেনে ৰঙাই? সেইটো কিবাহে হ'ল যেন পাইছো। ধমেশ্বৰ ককাইদেউ মোকো কোনোবাই মাতা নিচিনা শুনিছো দেখোন। মোক যে কৈ আছিলি পাইছ এতিয়া নিজে, গম পাবি ৰ, ইয়াৰ কিবা এটা আছে বুজিছ। এই তোমালোকৰ এনেই মাথাটো বেয়া কৰি আছে দিয়া, শুই থাকে তোমালোকে, খোৱা খোৱা। সেয়া আকৌ মাতিছে গম পাইছেনে? এই ইয়াত মানুহে নাই দেখোন, কোনে তোমালোকক মাতিব বাৰু কোৱাচোন? অতদৰা হাবিত আমি তিনিটাহে আছো মানুহ, তাৰ বাকী চব জন্তুহে আছে ইয়াত। তেজাল মাংস বহুত দিনৰ মূৰত খাম। ফুট চুট নাইতো। কিবা কিবি দেখোন আৱাজ এসোপাহে শুনিছো ৰঙাই বগাই। তাকেতো ধুনীয়াকৈ কৈ আছো ধমেশ্বৰ ককাইদেউ, ইয়াত কিবা এটা আছে বুজিছে, সোনকালে যোৱাটোহে ভাল হ'ব নেকি? তাকেহে বুজিছা, মই ভাল দেখা নাই দেখোন, যোৱাটোহে ভাল হ'ব নেকি। বটলটো আকৌ কেনেকে ওপৰলৈ উঠি গ'ল তোমালোকে দেখিছেনে? বটলটো দেখোন ওপৰলৈ উঠি গৈছে। ধমেশ্বৰ ককাইদেউ ভূতে পালে যেনে লাগিছে বুজিছে। বটলটো দেখোন গৈয়ে আছে। ধমেশ্বৰ ককাইদেউ বগাই ইয়াৰ পৰা সোনকালে যোৱাটোৱে ভাল হ'ব, ইয়াত গতিমতি ভাল নহয়, ভূত আছে ইয়াত। নোৱাৰি যাব। বটলটো দেখোন গৈ নাইকিয়া হৈ গ'ল। ইয়াৰ পৰা সোনকালে পলোৱাটোৱে ভাল হ'ব, নহ'লে বিপদ বেছিহে হৈ যাব। কি হ'ল আকৌ ৰৈ দিলা যে কিয়? ৰাস্তাটো কিবা খেলি মেলি হোৱাৰ নিচিনা যেনে পালো দেখোন। এইখিনি সময়তে ৰাস্তাও ভুল হয়। কোন তই? নৰবা বুইছা, গৈ থাকা। বৈ কিবা এটাতো পামগে, নহয় বৈ ইয়াৰ ৰখি থাকিলে অৱস্থা বেয়াহে হ'বগে দেখোন। দেখিছানে তুমি কিবা এটা আগফালে গছৰ ওপৰলৈ চোৱা। মা মৰিলো দে। এডাল কি আকৌ, এডাল চোন আহি আছে আমাৰ ফালে। কি কৰা হ'ব এতিয়া ধমেশ্বৰ ককাইদেউ? মনে বহি থকাটোৱে ভাল হ'ব নেকি এইখিনিতে? বগাই ঠিকেই কৈছে বুজিছে ধমেশ্বৰ ককাইদেউ, এডাল নোযোৱালৈকে এইখিনিতে ৰৈ থাকো নেকি। ঠিকেই কৈছে তোমালোকে, ৰখি থাকি ইয়াতে মনে তাক চাই থাকা যোৱালে। কি যে ভুল কৰিছে কেলে যে আহিব পাৰিছিলে জংঘলৰ পৰা পাৰ্টি কৰিবলৈ। হ'ব এতিয়া মনে বহি থাকা, সেইডালে শুনিব লাগিলে সৰ্বনাশ হ'ব।